মাহঁতৰ মাথা বেয়া হৈ গৈছে আমাৰ লগত ঘূৰোঁতে ঘূৰোঁতে আমাৰ নিচিনা নাজি ফুল আৰু বিভিন্ন ইউটিউব চেনেল আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভালেই এতিয়া মই আছোঁ সাহিত্য সভাৰ জেগাত এয়া চাওক মোৰ লগত আছে ধুনু পেহী এইফালে ভণ্টিক দেখিয়ে থাকে আৰু মানে মই সেইদিনা আপোনালোকক কৈছিলোঁ যে ধুনীয়াকৈ ৰাতি আহি ভিডিঅ'টো দেখাইছিলোঁ কিন্তু দিনৰ ভিউটো আপোনালোকক দেখুওৱা নাছিলোঁ গতিকে আজি দিনৰ মানে জেগাবিলাক ধুনীয়াকৈ দেখাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ আমি এতিয়া গৈ আছোঁ সাহিত্য সভালৈ বুলি আপোনালোককতো ৰাতিৰ ভিডিঅ'টো মানে দিছিলোঁ ৰাতি যোৱা ভিডিঅ'টো আৰু কৈছিলোঁ যে দিনত গ'লে এদিন দেখাম বুলি আৰু এয়া আজি আমি আহি আছোঁ ৰাতিপুৱা সময়তে আহিলোঁ নাৰায়ণপুৰৰ পৰা এয়া নামি আমি সাহিত্য সভা জেগালৈ গৈ আছোঁ বাকী ব'লক এতিয়া এফালৰ পৰা আপোনালোকক চব দেখুৱাই যাম ফাইনেলি আমি চব মেইন গেটখন পালোহি আৰু চাওক কি ধুনীয়াকৈ বনাইছে আৰু এইফালে মেইন গেটখনৰ মানে মাজতে কি দিছে চাওক মানে ধুনীয়া ধুনীয়াকৈ ফুলৰ পুলি ৰুই দিছে নাৰ্জী ফুল আৰু বিভিন্ন ধৰণৰ ফুল আছে মেইন গেটখনৰ মাজেৰে সোমাই আহিলোঁ ফটো চটো অলপ মাৰিলোঁ আৰু তাৰপিছত চাওক বাপৰে কিমান ধূলি একদম মানে ৰাতি আহিলে ধূলিটো ইমান ধৰিব নোৱাৰি কিন্তু চাওক ইমান ধূলি উৰি আছে নিজে গম পাইছে আপোনালোকে দেখি তাৰ পৰা অলপ সোমাই আহি পেলানি মোৰ চাইডে চাওক ইমান ধুনীয়াকৈ নাৰ্চাৰী এখন আছে ভাগ্যশ্ৰী নাৰ্চাৰী অলপ কি কি ফুল আছে চাওঁগৈ আৰু এইফালে যে দেখিছে ভাগে ভাগে মানে বিভিন্ন ধৰণৰ কাৰ্যালয়বিলাক আছে আৰু এতিয়া ইয়াৰ ইমান মানুহ হোৱা নাই কাৰণ বেছি দেৰি হোৱা নাই 9:30 বাজিছে আমি অলপ বেছি সোনকালেই আহিলোঁ আৰু এইভাগ হয় নামঘৰ কি ধুনীয়াকৈ বনাইছে চাওক মাত্ৰ 5 দিনৰ কাৰণে মানে ইমান ধুনীয়াকৈ বনাইছে পিছত যেতিয়া মানে উঠাই দিব কিমান বেছি বেয়া লাগিব মানে আপুনি এইটো যে এতিয়া এই কেইমান দিনৰ ভিতৰত বনাইছিল মানে বহুত যেন আগৰ পৰাই আছে নামঘৰ তেনেকুৱা লাগিছে দেখি পেলানি আৰু ইয়াতে ৰাতি ভাওনা আমাৰ চেন্দুখুৰী ধুন এয়া আমাৰ মা এয়া আমাৰ মামী আইতা এয়া দেখালোৱে এইফালে চাওক পূৰা নিউজ লাইভ চিউজ লাইভ চব আহি গ'ল একদম মানে বহুত নিউজ চেনেল আহিছে আৰু যিহেতু সাহিত্য বা নিউজ চেনেল থাকিবই বাৰু দেখাম পতাকা উত্তোলন কৰা মানে ঠাইখন ইমান ধুনীয়াকৈ সজাইছে ব'লক এতিয়া মানে আমি আগতীয়াকৈ চব চাই মেলি লৈছোঁ ভালকৈ ৰাতি মানে দেখিছোঁ যদিও আকৌ এবাৰ দিনত চাইছোঁ গতিকে আপোনালোককো দেখাইছোঁ আৰু এয়া চাওক পতাকা উত্তোলন কৰা ভেটিটো আৰু ইয়াত বিভিন্নজন মহৎ লোকৰ ফটো লগাই দিয়া হৈছে মই আপোনালোকক দেখাই দিছোঁ অকণমান নমস্কাৰ স্মৃতি দৰ্পণ আপোনালোকে দেখি গম পাইছে ধুনীয়াকৈ লিখা আছে ফটো মৰাত ব্যস্ত আমি আপোনালোকক দেখাওঁ মেইন যিটো মানে মঞ্চটো ইমান কলা কলা উঠিছে মোক এনেকৈ যাওঁ চাওক মেইন মঞ্চটো আপোনালোকক দেখুৱাম ব'লক চাওকে আৰু এইখন চাওক মূল মঞ্চখন কিমান বেছি ডাঙৰ দেখিছে আৰু কিমান অজস্ৰ মানে বহুতখিনি চকী পাৰি থৈছে আৰু এতিয়ালৈকে মিটিং ষ্টাৰ্ট হোৱা নাই হ'বহে কাৰণ কৈছোঁৱে যে আমি আজি সোনকালে আহিলোঁ বুলি গতিকে আমি অলপ ঘূৰিলোঁ এতিয়া ইয়াত এইটো মঞ্চটো হয় আৰু এফালে আমাৰ মাহঁতো বহি আছে আৰু এতিয়া মানে অলপ পাছত আৰম্ভ হ'ব গতিকে আৰম্ভ হোৱা সময়তখিনি দেখাম পিছত আপোনালোকক মই মানে ষ্টেজৰ ওচৰলৈ আহি আছোঁ এতিয়া মানে সমবেত সংগীত হ'ব পৰিৱেশন কৰিব আপোনালোককো দেখুৱাওঁ ব'লক এয়া চাওক আমি পূৰা একদম মানে মঞ্চৰ একদম আগ পাই গ'লোহি কাৰণ আগৰ পৰাই চোৱা মজাই বেলেগ আৰু ইয়াত দেখিছে পূৰা এইবোৰ চাউণ্ড ছিষ্টেম পূৰা মানে ওচৰ পাই গ'লে এইফালে কেমেৰা ওলাই আছে কেমেৰা মানে একদম পূৰা বহুত আগলৈ আহিলোঁ আৰু এতিয়া আমি পূৰা আগৰ পৰা চাম যিহেতু এতিয়া মানুহ ইমান হোৱা নাই আৰু ইয়াত দেখিছে পূৰা সমবেত সংগীত গাবলৈ পূৰা ইয়াৰ লাইন পাতি ল'লে পূৰা ধুনীয়াকৈ আৰু ধুনীয়াকৈ এতিয়া গাব আমিও শুনো আপোনালোকেও শুনক অকণমান শুনাই দিছোঁ আপোনালোকক কি গাইছে শুনক শেষ হোৱাৰ পিছত এতিয়া ইয়াত মিটিং বহিছে আমাৰ অসমীয়া ভাষাটোৰ ওপৰত দিয়া অলপ মিটিং চলি আছে গতিকে এতিয়া আমি অলপ শুনি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আমি অলপ মিটিং শুনিলোঁ শুনি মেলি অলপ ওলাই আহিছোঁ মানে বাহিৰৰ বাকীবিলাকো চাওঁগৈ এইটো এইফালে চাওক এইবিলাক যে পূৰা মানে মহিলাসকল যে লাইন পাতি থকা দেখিছে ইয়াত মানে
তেওঁলোকে কোৰাছ যিহেতু গাইছিলে এতিয়া মানে আকৌ নিউজ চেনেলৰ আগত পৰিৱেশন কৰিব সেইকাৰণে দেখিছে মাজত নিউজ চেনেল মানুহ সোমাই ৰৈ আছে গতিকে তেওঁলোকক কিবা সুধিব গাবলৈ দিব চাগে সেইকাৰণে লাইন বাণিজ্য মেলাত সোমাওঁগৈ অকণমান মানে কিবা কিবি চাওঁগৈ আৰু তুমি কি ল'বা আপোনালোকেও চাব বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে দেখাম বাৰু কি ওলাইছে আহিব আজি লাষ্ট দিন হ'লেও আহিব পাৰিব টাইম আছে নিজকো নাই এই ধেৰ চব দোকান খুলিলে এতিয়া ল'লেগৈ হ'ল মাহৰ কোনফালে গ'ল কালি 600 টকীয়া দোকানখন কোনফালে আছিলে 18 নম্বৰ দোকান হয় সেইবিলাক চাওক 100 টকীয়া এইটো কথা কৈছিলে তুমি সেনেকুৱা হৈ আছিলে লয় নেকি দেখিছে আমি পূৰা বাণিজ্য মেলাত সোমাই গ'লোঁ আৰু আজি মানে লওঁ আৰু কিবা কিবি ল'বলৈ আছে কি আৰু এফালৰ পৰা চাই যাওঁ মানে বাণিজ্য মেলা জেগাখন ইমানেই বেছি ডাঙৰ মানে আপোনালোকৰ মানে এদিনত ঘূৰি শেষ নহ'বই গতিকে সেইকাৰণে আজি আমি সোনকালে আহিছোঁ চবফালে মিলাই মেলি মিটিঙো শুনিম কাপোৰ কানি যি আছে মানে ল'ম আৰু চাই চিতি আৰু এতিয়া ইয়াত দেখিছে অলপ দোকানবিলাক আপোনালোকক দেখাই দিছোঁ ব'লক চাওঁ বেগ লৈছা নি পেহী বেগ লৈছা নি কি বেগ ল'লি নি কি লৈছা তুমি अच्छा लग रहा है तुम्हारी ड्रेस से मिल रहा है और मैं ये ले रही हूँ दीदी मैंने आते बाजार में से कह रहा এয়া আমাৰ ইউটিউবাৰ মনিষা গগৈয়ে কাপোৰ চাই আছে সাহিত্য সভাত কি কাপোৰ ল'ব বিয়া আহি আছে যে সেইকাৰণে এইখন 600 টকীয়া দোকান হয় মানে যি কাপোৰ লয় চব 600 টকাত পাব ধুনীয়া ধুনীয়া কালাৰ আছে এতিয়া দাম দৰ পাতি আছে কাপোৰৰ ধুনীয়া কালাৰ এইজনী আমাৰ পূজা দামটো জোখত কমাই মাৰৰ এইফালে খাবলৈ দোকান বিচাৰি ফুৰিছে কি খাবা ধুনুবেহী মিট কি পাম এতিয়া গাহৰি লেগ পিচ ইয়াত গাহৰি নাখায় এনেই কৈছে এনেহে কৈছিলে সঁচাকৈ আছে মানে তাই কৈছে গাহৰি খাওঁ সঁচাকৈ গাহৰি আছে এতিয়া খাবলৈ বহিছে কি খাবা আমি কাপোৰ বিচাৰোঁতে মানে যিমান দোকান ঘূৰিলোঁ খাবলৈও সিমান দোকানে ঘূৰিছোঁ মানে ভাগৰ লাগি গৈছে মাহঁতৰ মাথা বেয়া হৈ গৈছেগৈ আমাৰ লগত ঘূৰোঁতে আমাৰ নিচিনা আৰু মানুহ আৰু খোৱা দোকান বেছি কি অধিক মাছত বগলী কণা হয় যেতিয়া খোৱা দোকান আছে সেইকাৰণে মানে নোহোৱাকৈ খোৱা বস্তু পচন্দ কৰি এতিয়া কিখন দেখাম বাৰু অলপ পাছত আহি আছে খানা অৰ্ডাৰ এনে স্পেচিয়েল খানা খাব ভাল দোকান বিচাৰোঁতে কি দোকান পালোহি যি চব্জি দিছে ইমান পানী ৰুটিটো ইমান অকণমানি চাটনিখন ইমান কমকৈ দিছে এবাৰ খাবলৈ হ'বহে উপায় নাই এতিয়া খাব লাগিব অট'মেটিক তাঁতশাল হয় আপোনালোকে দেখি গম পাইছে আমাৰ নাম অট'মেটিক তাঁতশাল লিখা আছে আৰু ইয়াত মানে আপোনালোকে ইয়াততো মানে শ্ব' কাৰণে ৰাখিছে কিন্তু আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিলেই হ'ল নম্বৰ চম্বৰ দিলে তেতিয়া ল'ব পাৰিব মানে বাণিজ্য মেলাত ইমানেই বেছি মানুহ তো এতিয়াৰ পৰা মানুহ আহিবলৈ আৰম্ভ হৈ গ'ল এই 10:30 11 বজাৰ পৰা আৰু পিছতো কিমান মানুহ হ'ব ঠিকেই নাই গতিকে আজি লাষ্ট কিমান মানুহ হ'ব মানে চবেই আৰু কিবা কিবি ল'ব লগা থাকিলে আজিয়ে লৈছে এতিয়া এয়া দেখিছে অলপ দেখাই দিছোঁ পৰিৱেশটো কিমান মানুহ হৈছে আৰু চব ব্যস্ত নিজে নিজৰ বস্তু কিনা দেখিছে যে ৰঙাকৈ এইটো ৰংঘৰ বনাইছে একদম কি ধুনীয়াকৈ ৰংঘৰ বনাইছে দেখিছে আৰু এইফালে এইটো দেখিছে একদম এইটো হৈছে মানে খোৱা ঘৰ বহুত বেছি ডাঙৰকৈ বনাইছে খোৱা ঘৰটো কাৰণ কিমান মানুহে ইয়াত খাব লাগিব খোৱাৰ ব্যৱস্থা কৰা হৈছে মানুহৰ ইয়াত
আৰু এইফালে দেখিছে এইবিলাক মানে গাড়ী পাৰ্কিং কৰিবলৈ জেগা দিছে। আৰু এতিয়া আমি বেলেগ জেগালৈ আহি আছোঁ আপোনালোকক দেখুৱাম। মানে আমি পূৰা গোটেই ৰাউণ্ড মাৰিছোঁ আৰু ক'ত কি হৈছে চব এফালৰ পৰা চাইছোঁ তন্নতন্নকৈ। গতিকে ক'ত কি ব্যৱস্থা আছে, ক'ত কি কৰিছে চব চাইছোঁ, একো বাকী নাই। গতিকে আপোনালোককো লগতে দেখাইছোঁ মানে সেইকাৰণে আৰু A to Z দেখাইছোঁ আপোনালোকক। আৰু এটা মঞ্চলৈ আহি আছোঁ। ইয়াত আৰু এটা মঞ্চত একদম পূৰা সাংস্কৃতিক অনুষ্ঠান হৈ আছে, কিবা নাচ চাচ বিহু চব হৈ আছে, জনগোষ্ঠীয় নৃত্য। খালি সন্মুখেদি আহা। আৰু এইখন দেখিছে কি ধুনীয়া এখন গেট বনাইছে, সৰু সৰু মানে মাটিৰ কলহে বনোৱা গেট হয় এখন, পূৰা ৰং দিয়া কলৰ চাওক কি সুন্দৰ লাগিছে একদম। চাহক কিমান বেছি মানুহ ইয়াৰ ৰাতি হৈ গ'লগৈ। মানে ইয়াত মীনা বজাৰ চলি আছে, এনেওতো মীনা বজাৰ আপোনালোকে আনকালেও দেখিছে, ইয়াতো আনিছে মীনা বজাৰ। মানে আমাৰ কিমান বেছি মানুহ হৈছে, মানে বাপৰে মানুহ হেৰাই যাব। আৰু ময়ো উঠিলোঁ বাৰু এটা বস্তুত, আৰু উঠিলোঁ আৰু আহিছোঁ যেতিয়া চবতে চব ট্ৰাই কৰিছোঁ। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ চাওক। এয়া চাওক ৰাতি ফাংচনৰ দৃশ্য, ইমান মানুহ বাপৰে। আৰু মানে হাজাৰ হাজাৰ মানুহ বহি আছে ইয়াত, মানে অনুষ্ঠান উপভোগ কৰি আছে। গতিকে আপোনালোকক অলপ দেখাই দিছোঁ পৰিৱেশটো। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে সাহিত্য সভাই বা নাৰায়ণপুৰ অধিৱেশন মানে সাহিত্য সভা অধিৱেশন ক'ত হৈছিলে এইটো গম পালে, লগতে কেনেকুৱা ধৰণৰ মানে অনুষ্ঠান হৈছিলে, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে চব আপোনালোকক দেখালোঁ, ক'ত কি ওলাইছিলে, কিমান মানুহ হৈছিলে দেখালোঁ আপোনালোকক। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে আশা কৰিছোঁ সকলোৱে মৰম দিব, আৰু তেতিয়াহে আগবাঢ়ি যাব পাৰিম। আৰু আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।